বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে সৈনে টিভিটোলৈ স্বাগতম জনাইছোঁ। যদি ভাল পায় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ টেপ কৰি ল'ব। কুইন বৰালি তথা অসমবাসী ৰাইজলৈ নয়নিলিমে এখন চিঠি লিখিলে। সেই চিঠিখন আমাৰ হাতত আহি পৰিছে। মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মৰমৰ অসমবাসী ৰাইজ, পুনৰ আপোনালোকৰ মাজলৈ আহিবলৈ বাধ্য হ'লোঁ। পাহেতীয়া ছ'চিয়েল মিডিয়াত মোক লৈ চৰ্চা হৈ থাকে। চিঠিখনৰ জৰিয়তে ময়ো বন্ধু বান্ধৱ আৰু কুইনক মোৰ মনৰ মাজৰ সামনি কৰি থকা দুটামান কথা লিখিবলৈ লৈছোঁ। ইলেক্ট্ৰনিক যুগ যিহেতু চিঠি লিখিব পৰা মোৰ অভ্যাস নাই, তথাপিও আৰম্ভ কৰিছোঁ। চিঠিখন লিখিবলৈ ভুল হ'লে ক্ষমা কৰি দিব। চৰ্দাৰ অসমবাসী ৰাইজ, মই এটা প্ৰেমিক চৰাই। মই মাথো জানো কাৰোবাৰ সঁচা মৰম দিবলৈ, নাজানো মই কাৰোবাক প্ৰতাৰণা কৰিবলৈ। কাৰোবাক ভাল পোৱা মই এই প্ৰেমিক চৰাই। কাৰোবাৰ লগত যদি অলপ হাঁহি ধেমালি কথা পাতিলেই সেয়া ভাল পোৱা হয়, তাৰ বাবে মই দুখী। কিন্তু মোৰ দৃষ্টিত এয়া ভাল পোৱা নহয়। ভাল পোৱা হ'বলৈ হ'লে দুখন হিয়াৰ মাজত দুটি আত্মাৰ মাজত মিলন হ'ব লাগিব। সিজনে আনজনক বুজি পাব লাগিব, থাকিব লাগিব বিশ্বাস। তেতিয়া সেয়া মোৰ দৃষ্টিত প্ৰেম হয়। কুইনক লগ পাইছিলোঁ এটা মিউজিক ভিডিঅ'ত। সেই যে তাইক দেখিলোঁ তেতিয়া ভণ্টি বুলি ভাবিলোঁ। আৰু ভণ্টিৰ লগত প্ৰেম সেয়া জানো সম্ভৱ? ভণ্টিৰ লগত প্ৰেম কৰিবলৈ মোৰ বিশুতি ঘটিব লাগিব। প্ৰতাৰণা, নয়নিলিম, চালাকি হেনো টকবাজি, বিভিন্নজন বিভিন্ন ধৰণৰ মন্তব্য। কিন্তু আপোনালোকে মোৰ বাহিৰৰ পৃথিৱীখন দেখিছে, য'ত ৰংচঙীয়া পোহৰেৰে আগুৰি আছে। কিন্তু যেতিয়া ভিতৰৰ পৰা চাব তেতিয়াহে দেখিবা ৰংচঙীয়া পোহৰৰ লগত প্ৰেমৰ বিষাদেৰে ভৰি আছে। মোৰ পৃথিৱীখন একো প্ৰেমিকাই মোৰ হৃদয়খন টুকুৰ টুকুৰকৈ ভাঙি থৈ গুচি যায়। কিন্তু মই হাজাৰ চেষ্টা কৰি ভঙা কলিজাখন লগাব পৰা নাই। ভঙা সপোনবোৰ পাহৰি পুনৰ জীৱনটো সজাব খুজিছোঁ নতুনকৈ। বন্ধু বান্ধৱীসকল, এয়া আছিল অসমবাসী তথা কুইন বৰালিলৈ চিঠি লিখা। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব আৰু লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিবলৈ আপোনালোকে নাপাহৰিব। এণ্ড শ্বেয়াৰ কৰি কাষত থকা বেল আইকনটো অলপ টেপ কৰি ল'ব। চ' এনেধৰণৰ ভিডিঅ' পাই থাকিব। চ' নেক্সট ভিডিঅ'ত লগ পামগৈ। বাই বাই।